আজি এই বিপিএফ দলৰ নেতৃত্বত কোকৰাঝাৰ টাউনত ৰেলীৰ লগতে আজি এই সভাত উপস্থিত আমাৰ বিপিএফ দলৰে সন্মানীয় ভাইচ প্ৰেচিডেণ্ট আমাৰ চম্পা বৰগোহাঁই ডাঙৰীয়া আৰু ভাইচ প্ৰেচিডেণ্ট আমাৰ কমলা ৰাণী বাইদেউ আৰু আমাৰ উপস্থিত MCLA প্ৰকাশ চৰকাৰী ডাঙৰীয়া আৰু জয় মুছাৰী ডাঙৰীয়া আপোনালোকে ভালকৈ চিনি নাপায় বোধহয় না কাকবা কাকবা মই চিনাকি কৰাই দিম চিনাকি নাপা আঙো আমাৰ নতুন বিপিএফ দলৰ জেনেৰেল ছেক্ৰেটাৰীটো এই যোৱা কিবা থৈছে আমাৰ এই জিৰাই শুনা এই কৈছোঁ নাই আমাৰ মই খোন্থানাৰটো চাম আছে এই মানে এক্স MLA বৰমা সমষ্টিৰ তিনিবাৰ হৈছে MLA যোৱাবাৰ আমি টিকেট দিয়া নাছিল তাক আমি তাৰ বদলে এই প্ৰবীণ বড়ো ছেক্ৰেটাৰী আছিল না তাক টিকেট দিছিল আমি সেইটো পলাল সেইদিনা আমাৰ দলটো এৰি পেলাই পলাইছে পলাবৰ কাৰণে আমি এতিয়া মনেশ্বৰ ব্ৰহ্ম বৰমা সমষ্টিৰ তিনিবাৰ হোৱা MLA একবাৰো হাৰা নাই 15 বছৰ MLA হৈছে ই এতিয়া আমাৰ ছেক্ৰেটাৰী বৰমা বাক্সা দে জিৰাই দি আৰু ইফালে আছে আমাৰ ইয়দৰ প্ৰেচিডেণ্ট জয় মুছাহাৰী ইয়দ BPF ইয়দ ই হ'ল শালবাৰী বাক্সাৰ শালবাৰী জিলাৰ শালবাৰী সমষ্টি বাক্সা MCLA জয় মুছাহাৰী MCLA বো বিদা বেৰা আমাৰে MCLA হৈ আৰু আছে আমাৰ গোৰ্খা মানুহ আছে না নাই ইয়াত আমাৰ গোৰ্খা নন্দলাল মুগৰ গোৰ্খানি গোৰ্খাৰ প্ৰেচিডেণ্ট হয় সি আমাৰ বিপিএফৰ গোৰ্খা উইঙৰ প্ৰেচিডেণ্ট আৰু ইয়াৰ পিছত আছে আমাৰ কোচ ৰাজবংশী আমাৰ বিপিএফ চেলৰ আছে প্ৰেচিডেণ্ট দীপংকৰ ৰাজবংশী ওদালগুৰি জিলাৰ ই ওদালগুৰি আপোনালোকে ভাবিব নালাগে কাই বড়োই আছে বুলি আছে আমাৰ লগত চব এই যে জেনেৰেল ছেক্ৰেটাৰী শক্তি আশ্ৰমৰ মামা বেলথাৰী আমাৰ কিবা অধিকাৰী না দীপন অধিকাৰী ৰাজবংশীও আছে আমাৰ লগত আৰু এই যে আদিবাসী উঠো গোসাইগাঁও খাৰমিলগাল মাৰাণ্ডি আদিবাসী প্ৰেচিডেণ্ট কয়হি আৰু একজন আছে ছেক্ৰেটাৰী এই চিৰাঙৰ সুৰেশ হাজদা আদিবাসী মাথানিয়াল হাজদা মুৰ্মু গোসাইগাঁও শ্ৰীৰামপুৰৰ সব জাতৰ মানুহ আছে আমাৰ এই যে বেংগলী এই মুছলিম নিচিনা দেখে কানু দত্ত ছেক্ৰেটাৰী কানু দত্ত বাসুগাঁৱৰ আৰু বাঙালী আছে আমাৰ সোণালী দত্ত মহিলাও আছে আমাৰ লগত সোণালী দত্ত মহিলা বঙালী কোকৰাঝাৰ টাউনৰ এক চিনি পাই দে উঠো এই আমাৰ মাৰৱালী এই যে শৰ্মা ভৰত শৰ্মা চিনি পাই মৌচুমী ভট্টাচাৰ্যী আমাৰ CWCৰ মেম্বাৰ বঙালী হয় মহিলা আপোনালোকে আমাৰ লগত মহিলা নাই বুলি ভাবিছিলে আছে মেলা মহিলা আছে আৰু আমাৰ প্ৰেচিডেণ্ট আছে BPF ওমেন উইঙৰ মহিলাফোৰनि প্ৰেচিডেণ্ট কাৰণ বাইদেউ ছেক্ৰেটাৰী হায়াৰ ছেকেণ্ডাৰী প্ৰিন্সিপাল ৰিটায়াৰ্ড এনেকুৱা আছে মানুহ আমাৰ আৰু হ'ব
মুছলিমৰ আহিছিল ইহঁতে কিবা অসুবিধা হৈ পেলাই আকৌ গৈছে আহিছিল ৰজা চলি আছে না এতিয়া আৰম্ভ কৰিম না কি কম মিটিংটো ইমান নাখি আমি য'ত মানে মহিলা আই মাতৃসকল বেছি ওলাই আহে এই মিটিংটো বিৰাট মানে আৰু এইটো ৰখাব নোৱাৰি मिथिबाय जे मिथिङाव हिनजावफोर बांसिन ओंखारो बे एकदम जाखाबाय मिथिबाय एकदम बेखौ हमथानो हाला नोङो मिथिबाय मेक्सिमाम 80% महिला 80% महिलाসকলে এনেকুৱা ওলাই অহা মানে এইটো লক্ষণটো ভাল জানে একদমবাৰে আৰু সেইটো আপুনি একো কৰিব নোৱাৰে যেনেকুৱা ভাল হৈছে আৰু প্ৰত্যেক আমাৰ ওদালগুৰি ফালেও এনেকুৱা আমাৰ আই মাতৃসকলে বেছি ওলাই আহিছে মহিলাসকলে বা সব জাগাতে মহিলা বেছি ইয়াত জেন্টছ কিমান আছে হিচাপ কৰিলেও কত আছে 20 জন 100 জনৰ ভিতৰত 80 জনে আমাৰ আই মাতৃ মহিলাসকল আছে 20 জনটো জেন্টেলমেন সকল আছে হয় তো এইটো চাই পেলাই আমি ভাবিছোঁ বিৰাট ভাল লক্ষণটো ভাল মানে আৰু কোনো চিন্তা কৰিব নালাগে যেহেতু আই মাতৃসকলে ওলাই আহিছে আমাৰ সন্মানীয় মহিলাসকলে ওলাই আহিছে তো এতিয়া কিমান কম প্ৰমোদ বড়ো এই যেনেকুৱা চলাইছিল ট্ৰেক্টৰটো আচলতে লাহে লাহে চলাব লাগে সেই মাৰুতি নিচিনা চলাই আছে মাৰুতি টয়োটা নিচিনা চলাই আছে ট্ৰেক্টৰটো আচলতে আস্তে চলাব লাগে হয় না নহয় এটাকে মাৰুতি টয়োটা নিচিনা চলাই যদি যায় এটা এক্সিডেণ্ট হ'ব না নাই একদম হ'ব বেছি দিন নাই আমি 3 বছৰ চাইছিলোঁ 3 বছৰত আমি চাইছোঁ আমি একো কোৱা নাছিল যে হয়তো এই চৰকাৰে কিবা একটা পৰিৱৰ্তন আনিব কিন্তু আমি চাইছোঁ নহ'ব এনেকুৱা চাই থাকিলে নহ'ব আমি আকৌ ওলাব লাগিব দ্বিতীয় এনেকুৱা বহি থাকিলে বিটিচিটো ধ্বংস হ'ব শেষ হৈ যাব আমি এনেকুৱা বিটিচিটো ইমান কষ্ট কৰি পোৱা এই বিটিচিখন আমি ধ্বংস কৰিব দিব নোৱাৰে সেইকাৰণে আমি বিফিবে সেইদিনা 13 তাৰিখ মাৰ্চৰ পৰা আমি ওদালগুৰিৰ পৰা এইফালে গোসাইগাঁওলৈকে ঘূৰি আছোঁ প্ৰত্যেকটা ব্লগত মন্ত্ৰ সেইটোৱে আমাৰ উদ্দেশ্য সেইটোৱে যে আমি বিটিচিটো বাচাবই লাগিব বিটিচি বাচাবই লাগিব ধ্বংস কৰিব দিব নোৱাৰে আমাৰ মতো সেইটোৱে আমাক শান্তি লাগে অঞ্চলত আমাক একতা লাগে আমাক উন্নয়ন লাগে সেইকাৰণে আমি ওলাব লগা হৈছে সেইকাৰণে যে বিটিচি ধ্বংস হ'বলৈ গৈ আছে হৈছেই প্ৰায় সেইকাৰণে আমি কৈছোঁ যে ৰাইজ প্ৰমোদ বৰাই আজি কি কৰি আছে এই 3 বছৰত এইবিলাক কথাটো আমি ৰাইজক জনাবই লাগিব ৰেলী কৰি পেলাই মিটিং কৰি আহি আছোঁ আমি আৰু আছে অহাকালি নাই পৰহি দিনা এই আমাৰ নিচিমা আৰু বিজনীত আছে দুটা এনেকুৱা আমি কৰি যাম কৰি আছোঁ জনাবই লাগিব প্ৰমোদ বৰাই 3 বছৰত কি কৰিছে একো কৰা নাই জিৰ' ইহঁতে এতিয়া আপছো আৰু ইউপিপিএলে পইচা খাৱাৰেহে কম্পিটিশ্যন চলি আছে বেলেগ একো নাই মই বেছি পাৰে না ই বেছি পাৰে আৰু এই বিটিচিটো কোনে চলাই আছে আপছো অফিচেহে চলাই আছে আপছো অফিচে চলোৱা এই বিটিচি অফিচটো আপছোৱে কোনোবা বেংগলী কোনোবা মুছলিম কোনোবা ৰাজবংশী কোনোবা নাথ যোগী বা কোনোবা হিন্দী ভাষীৰ কাৰণে কাম কৰিব লাগে আপছোৱে যদি কৰে বড়ো কাৰণেহে কৰিব আপছোৱে যেহেতু বিটিচিটো কন্ট্ৰল কৰি আছে চলাই আছে আপছোহে চলাই আছে বিটিচি চৰকাৰ যদি আপছোৱে চলাই আছে তেতিয়াহ'লে এই আপছোৱে কোনোবা ৰাজবংশী কোনোবা বেংগলী কোনোবা মুছলিম কোনোবা নাথ যোগী বা আদিবাসী বা গোৰ্খাৰ কাৰণে কাম কৰিব না এই আপছো বা এই প্ৰমোদ বড়োৱে নিজৰ জাতিকে শেষ কৰিছে আৰু এই বাঙালীকে চাব না নিজৰ জাতিকে শেষ কৰিছে ঠগাইছে একদম নষ্ট সেইদিনা ঘৰ ভাঙাই দিয়াটো দেখা নাই চিৰাঙত ঘৰ ভাঙাই দিছে JCB লৈ পেলাই
বড়ো জাতিকে বড়োলেণ্ড পাব বেছি দিন নাই আৰু এনেকুৱা কৈ পেলাই কিমান বন চহী হাজাৰ হাজাৰ মানুহৰ পৰা বন চহী লৈ পেলাই দিল্লীত লৈ গৈছে বড়ো জাতিকে এনেকুৱা ঠগাব পাৰে এই মানুহে আৰু এই মুছলিম এই বেংগলী ইয়াৰ কাৰণে কাম কৰিব না হা বড়ো জাতিকে শেষ কৰিছে কি বিশ্বাসত বেংগলী কি বিশ্বাসত অসমীয়াই হওক কি বিশ্বাসত মুছলিমেই হওক কি বিশ্বাসত লাজুকী ৰাজবংশী গোৰ্খা আদিবাসী হওক কি বিশ্বাসত এই কিবা লগত আছে প্ৰমোদ বড়োৰ লগত আছে সি নিজৰ স্বাৰ্থৰ কাৰণেহে আছে কোনোবা যদি এজন দুজন আছে ৰাইজৰ কাৰণেতো কাম কৰা নাই কি কৰিছে 3 বছৰত কি কৰিছে পইচা খাওয়ার কম্পিটিশনে হৈ আছে এতিয়া একো কৰা নাই জিরো কি কৰিছে যে আমিতো এতিয়া এই সাফাগুড়ি ফ্লাইওভার স্যাংশন হৈছে 300 কোটি এটো আমি বিটিসি দিনতে আমি সার্ভে কৰি পেলাই এই বন্ধ সাফাগুড়ি ফ্লাইওভারটো স্যাংশন হল এতিয়া আৰু সৈনিক স্কুল একটা স্যাংশন হল এই তিতাগুড়ি যে আমি মাটিবিলাক জুকি পেলাই আমি বিটিসি দিনত আমাৰ দিনত আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া দিল্লীত পাঠিছে যে কোকৰাঝাৰত একটা সৈনিক স্কুল হলে ভাল এটা স্যাংশন হল এই আনিছে নাকি এই তিতাগুড়িক আমি মাটিটো দিছিল এই শান্তনা কুমাৰৰ ঘৰটো পাৰ হৈ পেলাই এটা ডাঙৰ অডিটৰিয়াম হল বনাইছে না সিনেমা কিবা ইয়াৰ লগত যিটো এটাচ মাটিটো সেইটোকে ৰাজ্যৰ লগত আলোচনা বিলোচনা কৰি এই জায়গাতে সৈনিক স্কুলৰ জায়গাটো সেইটোৱে দিছে স্যাংশন হৈছে এতিয়া আৰু এতিয়া কোকৰাঝাৰ টাউনৰ পৰা গেলেফু যোৱা এতিয়া সাৰ্ভে হৈ আছে ৰেল লাইন ট্ৰেন এইবিলাক ঠাই বনাইছে এইবিলাক আমিহে বনাইছে কোকৰাঝাৰ টাউনৰ পৰা গেলেফুলৈকে ভূটান যোৱা ট্ৰেন কিমান ভাল এইবিলাক আৰু আমাৰ ভূটান আৰু ইণ্ডিয়াৰ মাজত বাউণ্ডাৰী ফালে নেশ্যনেল হাইৱে একটা দিয়া আছে সাৰ্ভেও হৈছে ডিপিআৰ বনাই আছে এইটো আমাৰ দিনত এতিয়া এইটো স্যাংশন হোৱা নাই ক'ব এইটো স্যাংশন হোৱা নাই ক'ব এইবিলাক আমি দিয়া কিমান ভাল বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ এতিয়া ওদালগুৰিত গৈ আছে একটা এইবিলাক আমি বনাইছোঁ প্ৰমোদ বড়ো কি বনাইছে পইচা খাবৰ কাৰণেহে মাথা মাৰি থাকে এই পইচাটো কেনেকৈ বোলে এই ইউনিভাৰ্চিটি 45 crore এটা ডিপাৰ্টমেণ্টতে 45 crore নাথাকে কিছুমানত 10 কোটি 12 কোটিহে থাকে 300 কোটিৰ ভিতৰত যদি 45 crore থাকেই যায় কিমান থাকে আৰু সি কি কাম কৰিছে সি হিচাপ দিব পৰা নাই জানে 3 বছৰৰ হিচাপ দিব পৰা নাই এতিয়াও মুখে কৈ আছে আমাৰতো 15 বছৰতো চাফা পুৰা হিচাপ কিতাপ ক্লিয়াৰ সেইকাৰণে আমাক একো কোৱা নাই চৰকাৰে এছজিয়ে যোনে হিচাপ কিতাপ কৰে বছৰে বছৰে এছজি অডিটৰ জেনেৰেল যোনে চাকৰি কৰে সিহঁতে সবেই বুজি পায় সেইটো হিচাপ কিতাপ কোনে কৰে এই 15 বছৰৰ হিচাপ কিতাপটো আমাৰতো ক্লিয়াৰ কোনো অবজেকশ্যন নাই কিন্তু সি এতিয়াও 1 বছৰৰ হিচাপ কিতাপ দিব পৰা নাই খাক কৈ আছে খাইছে সি ধৰা খাবই একদম ধৰা খাব অডিট দিব নোৱাৰে সি হিচাপ দিব নোৱাৰে তাৰমানে পইচাটো ব্যৱহাৰ কৰাৰ একটা চিষ্টেম থাকে এই হিচাপত দি ভাল মতন পইচা হিচাপ দিয়া কৰে নাই এই যে টাউনে তোমাৰ টাউনে এই কোকৰাঝাৰ টাউনে হাউস ট্যাক্সটা কেন পারলো আমি আসলে তো সেখানে খাইতে দিব আসবই আমি হাউস ট্যাক্সটা কমাयनांगौ হাউস ট্যাক্সखौ কমাयनांगौ फैथोंनाय सरकारखौ फैगासिनो दंखायो फैखागोन जोङो एबार फैखागोन दाननानै फिनांगौ दाना फिनांगौ जों खालामनाय जायो आयना बिदि 20 गुना बाराय जायो खेबसेनो दिनै 1 लाख 1 टाका लादों खेबसेनो नोङो 1 टाकानि जायगायाव একবারে যদি 1 টাকা জায়গা 100 টাকা করে এতো কিমান হেরেছেন এরকম বড়াই নাকি এবার যেটু বাড়ে যায় না এরকম বাড়াইলে কিরকম হবো খাওয়া দান্দা সবসময় পয়সাটা এইভাবে যাটা ব্যবহার করে আছে এই বাউকুংগ্রি ফেস্টিভ্যাল আমি করে আইছে বিহুর অলপ আগে আগে আমি করে ইয়াতো 25 কোটি বাজেট করি আমি যত 20 লাখ 25 লাখ দিয়ে সেইটো কৰি থাকি এই বাউকুংগ্ৰিটো
30 লাখ 40 লাখ এনেকুৱা যায় ইয়াত কিয় 25 কোটি টকা লাগে এই বাওঁফুংৰি মানে কেনেকৈ কিবা কৰি পেলাই খাব লাগে সেইটোৱেই মাথা মাৰি থাকে পৰিৱৰ্তন একো অহা নাই পৰিৱৰ্তন যেবো যায়াখै জিৰ' অৰ্থাৎ আমাৰ কথা হ'ল আমি এইখিনি ৰেলীটো কণ্টিনিউ আমি নন ষ্টপ আমি কৰি থাকিব আমাৰ কি বুলি কয় এই ৰেলী আৰু এনেকুৱা জনজাগৰণ সভাটো যদি শেষ হয় শেষ হোৱাৰ পিছত আমি আকৌ কি কৰিম এই আমি ৰিটায়াৰ্ড পাৰ্চন যিসকলক আমি অঞ্চলবিলাকক গাৰ্জেন বুলি বুদ্ধিজীৱী বুলি আমি সন্মান কৰোঁ এই সকলক লৈ পেলাই আৰু একবাৰ মিটিং কৰিম তাৰমানে আমাৰ কথাটো হ'ল আজি এই 3 বছৰত প্ৰমোদ বড়োৱে কি কৰিছে কৰা নাই ইয়াৰ ওপৰত মত বিনিময় ইণ্টাৰেকশ্যন প্ৰগ্ৰাম এইটো এই গাৰ্জেনসকলৰ লগত মই কৰিম সমষ্টি ৱাইজত কৰিব সমষ্টি ৱাইজত বহুত গাৰ্জেন আছে এনেকুৱা মই একবাৰ যদি হাগ্ৰামা মহিলাৰ ফাৰ্ম এনেকুৱা সুধিম মই এই কথাটো হাগ্ৰামাৰ পৰা ক্লিয়াৰ কৰি ল'বই লাগিব মানে বহুত বছৰৰ পৰা কিছুমান মানুহে চেষ্টা কৰি আছে কিন্তু মোক সুবিধা পোৱা নাই সেইকাৰণে এই গাৰ্জেনসকলক এনেকুৱা সুবিধা দিব মই যে কি ক'ব মন আছে কওক প্ৰত্যেক গাৰ্জেনক কোৱাৰ কাৰণে সুবিধা আমি দিম যে হয়তো ভাল এটা সাজেশনো দিব পাৰে আমাক পৰামৰ্শ দিব পাৰে কোনোবাই বুজিব পাৰে এইটো কেনেকৈ হ'ল এইটো কেনেকৈ হ'ল ইয়াৰ কাৰণে আমাৰ যিকোনো পৰিৱেশত আমি সেই মিটিংটো ছাকচেছ কৰিম সুধিব পাৰে মোক বহুত কথা ময়ো দিব আৰু কিছুমান গাৰ্জেনে আমাক ছাজেষ্ট কৰিব পাৰে পৰামৰ্শ দিব পাৰে যে আপুনি এনেকুৱা এনেকুৱা কওক তো সেইবিলাক কোৱাৰ কাৰণে বহুত গাৰ্জেন বা বুদ্ধিজীৱীসকলে সুবিধা বিচাৰি আছে এই সুবিধাটো মই এইখিনি মিটিংটো শেষ হোৱাৰ পিছত আমি কৰিম আমাৰ সেইটো মিটিং এনেকুৱা মিটিংটো শেষ হ'বলৈ আৰু 12 দিনমান আছে 12 দিনৰ ভিতৰত শেষ হ'ব এই শেষ হোৱাৰ লগে লগে গাৰ্জেন মিট শেষ হোৱাৰ পিছতে সমষ্টি ৱাইজ আমাৰ ৰাজহুৱা সভা ইয়াৰ পিছত আমি ডিষ্ট্ৰিক্ট ৱাইজ ৰাজহুৱা সভা তাৰমানে MP ইলেকশ্যন আহি আছে নৱেম্বৰৰ পৰা হাৱাটো লাগি যাব 2024 অহা বছৰতে MP ইলেকশ্যন হ'ব তো অক্টোবৰ মাহৰ পৰা অল ইণ্ডিয়া গোটেই পলিটিকেল পাৰ্টিয়ে অক্টোবৰ মাহৰ পৰাই পুৰা লাগাতাৰ কেম্পেইন কৰিব আমিও বিপিএফ হিচাপে আমাৰতো কোকৰাঝাৰ লোকসভা একটা আৰু ওদালগুৰি লোকসভা একটা আমি দুটা পাবলৈ সক্ষম হৈ আছোঁ এইবাৰ বিৰাট লাগছি আপোনালোকে কোকৰাঝাৰ টাউনৰ কিছুমান ভোটাৰটো হয়তো ক'ৰবা সেইফালে একটাতে না কোকৰাঝাৰ ইষ্টত একটাই ইষ্টতে দিছে তেতিয়া যাই হওক আমাৰ কোকৰাঝাৰ একটাই সমষ্টি থাকিব আগৰ নিচিনা ইষ্ট ৱেষ্ট পূব পশ্চিম নহ'ব কোকৰাঝাৰ সমষ্টি একটাই থাকিব এছেম্বলিটো এইবাৰ কোকৰাঝাৰ সমষ্টি একটাই থাকিব কোকৰাঝাৰ এছেম্বলি বিধানসভা সমষ্টি আগৰ কোকৰাঝাৰ পশ্চিম কোকৰাঝাৰ পূব এনেকুৱা আছিল এনেকুৱা নহয় আৰু প্ৰথমে একটা সমষ্টি হ'ব এতিয়া আৰু খচুগাঁও নতুন একটা সমষ্টি হ'ব আৰু গোসাইগাঁও কোকৰাঝাৰ জিলা হিচাপে 4টা সমষ্টি হ'ব আৰু এতিয়া এই কালিপুখুৰী সেইফালে মানুহবিলাক সেইফালে চিগলিত ভোট দিব লগা হৈছিল এতিয়া ইহঁতে কোকৰাঝাৰ ব্লকৰ আণ্ডাৰত কোকৰাঝাৰতে ভোট দিব চাম্পা নদীটো সীমা হ'ব সেইফালে চিগলি সমষ্টি নাথাকিব এতিয়া চিৰাং সমষ্টি হিচাপে একটা থাকিব চিগলি কাটিব নামটো চিৰাং হ'ব বিজনী একটা থাকিব আমাৰতো হয়তো 6টা সমষ্টি লৈ পেলাই একটা লোকসভা হ'ব পাৰে এইবাৰ 6টা কোকৰাঝাৰ 4টা এফালে চিৰাং ডিষ্ট্ৰিক্টত 2টা বিজনী আৰু চিৰাং একটা লোকসভা হ'ব এইফালে ওদালগুৰি লোকসভাটো গোবৰ্ধন বিধানসভা বাক্সা বিধানসভা
তামোলপুৰ বিধানসভা, গড়েশ্বৰ বিধানসভা, আৰু এইফালে ভেৰগাঁও বিধানসভা, টংলা বিধানসভা, ওদালগুৰি বিধানসভা, মাজবাট বিধানসভা, 8টা সমষ্টি হৈ গ'ল। 2টা সমষ্টি আমি পাবলৈ গৈ আছে। আমি এই 2টাৰ ভিতৰত আমি জিকাবই লাগিব, এইটো আমাৰ দায়িত্ব। পাৰিব না? লোকসভা শেষ হোৱাৰ পিছত লগে লগে BTC আহিল। লোকসভা ইলেকশ্যন শেষ হোৱাৰ লগে লগে 6 মাহ পিছতে আকৌ BTC আহিল। 6 মাহ পিছতে BTC আহি যাব। মানে BTC শেষ হোৱাৰ পিছত আকৌ এছেম্বলি এনেকুৱা। তো আমাৰ আপোনালোকৰ এই কি বুলি ক'ব, টাউনতো বহুত মানুহৰ মাটিৰ পাট্টা কিবা কিবি প্ৰব্লেম হৈ আছে। আমি জানো প্ৰমোদ বড়োৱেতো নটিছে দি আছে, কোনোবা কোনোবা অঞ্চলত, বড়ো অঞ্চলতো দিছে, মুছলিম অঞ্চলতো দিছে, ক'ৰবাত আদিবাসী অঞ্চলতো দিছে, হয়তো বেংগলী অঞ্চলতো ক'ৰবাত দিছে। ইয়াত যদিও দিয়া নাই কিন্তু দিছে, বহুত জাগাত নটিছ দিছে যে ইলেকশ্যন কৰিবৰ কাৰণে। তো আমি বিপিএল হিচাপে আমি সেইটোকে কৈছোঁ, আমাৰ কথাটো সেইটোৱে। তাৰমানে আমি এই কাৰণত ক'ব পাৰে যে চুক্তিত লিখা আছে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে, যিমান জাতি জনগোষ্ঠী আছে, চবেই BTCৰ বাসিন্দা। সেইকাৰণে কৈছোঁ। কিন্তু আজি প্ৰমোদ বড়োৱে এইটোকে খেদাব বিচাৰিছে। খেদাব মানে ইলেকশ্যন কৰিব বিচাৰিছে। আমি এইকাৰণে কৈছোঁ, কোনো মানুহে ইলেকশ্যন কৰিলেও যাব নালাগে, জাগাতে বহি থাকক। আমি নেক্সট দিনা আহি পেলাই আপোনালোকক এই জাগাতে বহিবৰ কাৰণে জাগা বনাই দিম। কোনো জাগাত যাব নালাগে, চবেই BTCৰ বাসিন্দা। আমি লেণ্ড পাট্টাহে দিব লাগে। আমিতো বহুত আৰম্ভ কৰিছোঁ, মাটিৰ পাট্টা দিয়াটো বহুত জাগাত আমি আৰম্ভ কৰিছোঁ, আৰু চৰকাৰ অহাৰ পিছত আকৌ আমি কণ্টিনিউ কৰিম। কিন্তু আকৌ দিয়া হ'ব। কোকৰাঝাৰ টাউনতো নিশ্চয় আছে কিছুমান খাছ লেণ্ডত থকা চৰকাৰী মাটিত থকা। এইবিলাক বহুত যুগে যুগে BTC চুক্তিৰ আগৰ পৰাই বহি পেলাই আছে ইহঁতে ইয়াত। তো এইটো আমি মাটিৰ পাট্টা ঠিক কৰি পেলাই দিয়াটো আমাৰ চৰকাৰৰ দায়িত্ব। BTCৰ বাসিন্দা বুলি কৈছে, মই কোৱা কথা নহয়, চুক্তিত লিখা আছে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল যিমান জাতি জনগোষ্ঠী আছে চবেই BTCৰ বাসিন্দা। এইসকলে BTCৰে মানুহ। সেইকাৰণে আমি কৈছোঁ, প্ৰমোদ বড়োৱে যদি এনেকুৱা নটিছ দি পেলাই আকৌ যদি এনেকুৱা ইলেকশ্যন কৰি থাকে, আপোনালোকে যাবই নালাগে, কোনো জাগাত যাব দৰকাৰ নাই। আমি আছোঁ, BPF আছোঁ। সি যদি আজি ইলেকশ্যন কৰিছে, অহাকালিয়ে আমি আহি পেলাই থকাৰ কাৰণে ব্যৱস্থা কৰি দিম। বাছ অহাকালিয়ে আমি আহিম আৰামছে। না এইটো খোৱাৰ কথা নহয়, মই বনোৱা কথা নহয়, এইটো কনষ্টিটিউচনেল মানে সাংবিধানিক অধিকাৰ দিয়া আছে। ভাৰত সংবিধানত লিখা আছে যে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে এই অঞ্চলত যিমান জাতি জনগোষ্ঠী যিমান মানুহ আছে চবেই BTCৰ বাসিন্দা বুলি ভাৰত সংবিধানত লিখা আছে। এইকাৰণেহে মই কৈ আছোঁ, এইটো মই বনোৱাৰ কথা নহয়, আমাৰ BTC চুক্তি এইটোহে। আৰু কিয় সেইকাৰণে আমি কৈছোঁ, প্ৰমোদ বড়োৱে আজি বড়োসকলকে ইলেকশ্যন কৰি পেলাই বড়োসকলক যেনেকুৱা ঠগাইছে, যি অত্যাচাৰ ঠগাই পেলাই শেষ কৰি দিছে বড়ো জাতি, এই মানুহে কোনোবা মুছলিম বা কোনোবা বেংগলীৰ কাৰণে কাম কৰিব লাগে। এইটো অসম্ভৱ কথা, এটা অসম্ভৱ কথা, অসম্ভৱ কথা এইবিলাক। আৰু কি বনাব সেই কাম কৰাৰ ইচ্ছা নাই। মানুহকে চালে এনে গম পায় মানুহ এই কাম কৰা মানুহ হয়, কাম কৰা মানুহ হয় না খাওয়া মানুহ হয়। এইটো খাইহে যা গাसैबो खामानि मावग्रा मानसिफोर नायबानोथ' बोरैबा नुखायो नङा। सालाय खेलिखोबा देखो एने এইবিলাক মানে মইতো নাচাই দেখিলে এনে গম পাই থাকে কি ধৰণৰ সি কাম কৰা মানুহ হয় না নহয়, মানে অত্যাচাৰ। তো এনেকুৱা जोङो আৰু আমাৰ কি আছে, কি বুলি কম আমি এই সমষ্টি
ঠিকে আছে যাই হোক আমি খুব শান্তিপূৰ্ণভাৱে আমাৰ ৰেলীবিলাক হৈ আছে কোনো জায়গাত আমি কোনো ডিস্টার্ব পোৱা নাই বা পাব্লিকে যেনেকুৱা নিজাববীয়াকৈ ওলাই আহি পেলাই আমাৰ ৰেলীবিলাকক সাকসেস কৰি দিছে সেইটো ভগৱানে আমাক সহায় কৰিছে বা সহায় কৰক ভৱিষ্যত যিখিনি ৰেলী আছে এইবিলাকৰ সাথে আমি সাকসেসফুল কৰিব পাৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোকে আজি সেই KDC ফিল্ডৰ পৰা হাতীমাতা হৈ আহি ইয়াত যেনেকৈ আমাক ৰেলী কৰাৰ ক্ষেত্ৰত সহায় কৰিলে তাৰ কাৰণে মই আপোনাক সকলোকে ধন্যবাদ যাচিছোঁ আকৌ আমি লগ পাম মততে আমাৰ মেইন এজেন্ডাটো হ'ল BTC অঞ্চলত মানে শান্তি পিস BTC অঞ্চলত ইউনিটি একতা আনা BTC অঞ্চলত ডেভেলপমেন্ট উন্নতি আনাটো আমাৰ মেইন লক্ষ্য এই কাৰণে আমি এইবিলাক কথাই প্ৰমোদ বৰৰ যিখিনি কাম কৰি আছে এইবিলাক কথাই কথাবিলাক আমি ৰাইজক জনাবই লাগিব আজি 3 বছৰতে একো কৰিব পৰা নাই আমাৰ অভিযানটো হ'ব BTC বাঁচাও প্ৰমোদ বড়ো হাতাও এইটো মেইন অভিযান আমাৰ বেলেগ একো নাই কোনো বস্তু কৰা নাই কোনো একটা কিবা কৰা নাই সদায় সাপ্লাই কৰি পেলাই হাজাৰ আৰু আজি কি কাৰণত কোকৰাঝাৰ মাৰ্কেটটো ডাউন হ'ল বা তিনালি মাৰ্কেট ডাউন হ'ল বা কোনোবা চালাকাটি হওক কোনোবা বাসুগাঁও হওক বা কোনোবা ফকিৰাগ্ৰাম গোসাইগাঁও বা ওদালগুৰি কি কাৰণত মাৰ্কেটবিলাক ডাউন হ'ল বিক্ৰী নহয় চেলটো কম হয় আগৰ নিচিনা নহয় কিন্তু বহুত কাৰণ আছে বহুত কাৰণ যিখিনি কাম কৰিছে কিন্তু সব বাহিৰৰ আগতো যেনিবা আমাৰ BTC অঞ্চলৰ মানুহবিলাকে কাম পাইছে বহুত পাইছে BTC মানুহসকলে কামটো পাইছে ওদালগুৰিৰ হওক কোকৰাঝাৰৰ হওক গোসাইগাঁৱৰ হওক BTC মানুহ বাদে BTC বাহিৰৰ মানুহবিলাক কাম পোৱা নাছিল আমি দিয়া নাছিল এতিয়া গুৱাহাটী দিল্লী বিহাৰ UP এইফালে নগাঁও ডিব্ৰুগড়ৰ পৰা গাড়ী আহে পইচাটো ইয়াৰ পৰা লৈ যায় খৰচ নকৰে না ইয়াতো খৰচ নকৰে পইচা সব বাহিৰত একবাৰে যায় বাহিৰতহে যায় আছে আমাৰতো হ'ল আগত BTC অঞ্চলৰ মানুহে যেহেতু পাইছে এই BTCতে ওদালগুৰিতে খৰচা কৰিছিল এই পইচাটো বাসুগাঁৱতে খৰচা কৰিছিল বা বিজনেছ কৰিছিল বা কোকৰাঝাৰত কৰিছিল বা গোসাইগাঁৱত কৰিছিল বা বাসুগাঁৱত কৰিছিল এতিয়াতো এনেকুৱা পইচাটো পাইছে এইফালে ডাইৰেক্ট দিল্লী দিছপুৰ এইফালে নগাঁও এইফালে যায় এই কাৰণত আমাৰ মানুহবিলাক কাম নোপোৱা বা কিবা কিবি পোৱাটো এই কাৰণ মাৰ্কেট ডাউন কাৰণ বহুত আছে তো এই হস্পিটালটো যেনেকুৱা কি হৈছে কোকৰাঝাৰ হস্পিটাল RNB হস্পিটাল এইটো থাকিব এইটো আমি আহক আপোনালোকে ইয়াৰ ষ্টাফবিলাক বহুত সেই মেডিকেল কলেজত লৈ গৈছে বুলি কৈছে এই ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট জানে মেডিকেলটো হেল্থটো ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট আমি য'ত ৰাখিব লাগে তাতে ইচ্ছা কৰিলে পাৰি এই ডিপাৰ্টমেণ্টটো ফাটাই দিছে দিছপুৰত যাৰ ফলত দিছপুৰে নিজাববীয়া ইচ্ছামতে কৰিছিল দিছপুৰে একো কৰা নাছিলে প্ৰমোদ বড়োহে মই ইমান ডিপাৰ্টমেণ্ট চলাব নোৱাৰে বুলি দিছপুৰত পাঠাই দিয়াটো প্ৰমোদ বড়োহে পাঠাই দিছে দিছপুৰক দোষ দি আমি লাভ নাই আপুনিহে দিছে দিছপুৰে এইটো লৈ যাব বুলি লৈ যোৱা নাই সেই ডিপাৰ্টমেণ্টটো দিছপুৰত আছে এতিয়া সেইকাৰণে দিছপুৰে নিজৰ মতে আমাৰ সুখ দুখটো দিছপুৰে কেনেকৈ জানো এই কোকৰাঝাৰ টাউনত কি সমস্যা আছে নাই এইটোতো ইহঁতে ভালকৈ নাজানে ইহঁতে মেডিকেল কলেজটো চলাব লাগে ষ্টেটে সেইটো চলাব কিবা কিবি কৰিব লাগিব অৰ্থাৎ এই হস্পিটালত যিটো সমস্যা আপোনালোকে যেনেকুৱা প্ৰটেষ্ট কৰিছে এইয়াত আমিও আছোঁ BPF দল হৈ আমাক আপোনালোকক আমি সহায় কৰি ৰাখিম যি লাগে আমি সহায় কৰিম হস্পিটালটো ইয়াতে থাকিব লাগে
থাকি যাব নালাগে মেডিকেলৰ কাৰণে মেডিকেল এক্সট্ৰা ষ্টাফ থাকে মেডিকেল কলেজৰ কাৰণে এক্সট্ৰা ষ্টাফ থাকে এইটো থাকিব ওলাব কিন্তু নিজৰ ডিপাৰ্টমেণ্টৰ এই ডক্টৰ নাৰ্ছবিলাকক কিয় দিব লাগে কোনো প্ৰয়োজন নাই আৰু শুনক আমি এইবাৰ MP ইলেকশ্যনৰ পিছত BTC ইলেকশ্যন আহিব BTC ইলেকশ্যন শেষ হোৱাৰ পিছত যেতিয়া চৰকাৰ আহিব আমাক সময় নালাগে একদিন আমি কেবিনেট মিটিং বহাই পেলাই যিমান ডিপাৰ্টমেণ্টটো প্ৰমোদ বড়োৱে দিছপুৰত দিছে এইটো আমি ছেকেণ্ডতে আনি দিম সময় নালাগে ছেকেণ্ডতে আনি দিম আৰু আগৰ নিচিনা যিটো আমাক শক্তি দিছিলে ক্ষমতা দিছিলে এই হিচাপত আমি চলাম আৰু BTC বাহিৰত মানুহসকলে ইয়াত কাম পাব নালাগে এইটো নিয়মটো আকৌ বনাব লাগে জানে আমি এই নিয়মটো আমি বনাই পেলাই আমি কাম কৰিছোঁ সেইকাৰণে BTC মানুহে যি পাব BTC মানুহেই পায় আৰু চাকৰিৰ ক্ষেত্ৰত আমি এনেকুৱা কৰিম এইবাৰ কোকৰাঝাৰ জিলাত 40টা ডিপাৰ্টমেণ্টৰ যিমান পোষ্ট খালী আছে 40টা ডিপাৰ্টমেণ্টত এই পোষ্ট খালীৰ চাকৰিটো কোকৰাঝাৰ জিলাৰ যুৱক যুৱতীসকলকে দিয়া হ'ব বেলেগ ডিষ্ট্ৰিক্ট নহয় চিৰাং জিলাতো এনেকুৱা কৰিম চিৰাং জিলাত 40টা ডিপাৰ্টমেণ্টত যিমান পোষ্ট খালী আছে চিৰাং জিলাৰ মানুহসকলকে আমি যুৱক যুৱতীসকলকে আমি চাকৰিটো দিব এই ইয়াত কোকৰাঝাৰ আহিব নোৱাৰিব কোকৰাঝাৰৰ মানুহ চিৰাঙত যাব নোৱাৰিব আমাৰ বহুত বেকাৰ আমাৰ যুৱক যুৱতীসকল আছে এইটো চাকৰি দিব পৰা নাই চাকৰি দিয়া যিটো ক্ষমতা এইটো দিছপুৰত দি দিছে এতিয়া জমা হৈ আছে কোনো চিন্তা কৰিব নালাগে আমি আৰামছে দিব পাৰিম জমা হৈ আছে পুৰা চাকৰিটো বহুত চাকৰি পোষ্ট খালী আছে এতিয়া আমি দিম না মানে ডিষ্ট্ৰিক্টটো ফাৰ নকৰিব এইবাৰ আগত যি হল আমি চিন্তাটো এইবাৰ আমি এনেকুৱা কৰিছোঁ যে কোকৰাঝাৰ জিলাৰ যুৱক যুৱতীসকলকে দিয়া হওক কোকৰাঝাৰৰ 40টা ডিপাৰ্টমেণ্টৰ পোষ্ট খালী হ'ব আজিলৈকে প্ৰমোদ বড়োৱে একজন পিয়নৰ চাকৰি দিব পৰা নাই জানে এক্সাম্পল দিয়কচোন কোকৰাঝাৰত যদি চাওঁ আছে যে এক্সাম্পল দিয়ক এটা পিয়ন বা কেইটা চাকৰি দিব পাৰিছে নেকি এই 3 বছৰত ক্ষমতাটো এইফালে দিছে কেনেকৈ দিব পাৰিব এই যিখিনি চাকৰিৰ কিবা কিবি হৈছে এইটো ষ্টেটৰ পৰা হোৱা ডাইৰেক্ট ব্যক্তিগতভাৱে BTCৰ ক্ষমতা দি একজনকৈ চাকৰি দিব পৰা নাই প্ৰমোদ বড়োৱে দেই বেছি ৰাতি হ'লে দিগদাৰ আমাৰ মহিলাসকলে বহুত কাম আছে বহুতে গ'ল তেওঁলোক আমি আকৌ লগ পাম গাৰ্জেন মিট কৰিম আমি গাৰ্জেনসকলক লৈ পেলাই ধন্যবাদ থেংক ইউ